হাই হেল্ল' নমস্কাৰ, এয়া আমাৰ চেল্ফি ৰাণী। এতিয়া আগবাঢ়িলে, মই গৈ আছোঁ, দেখাই আছোঁ ক'লৈ গৈ আছোঁ, কি কথা চলাই চাকি ধূপ চব ইত্যাদি। আচ্ছা, বছ কাম লাগি আছে। নামিব পাৰিছ ভণ্টি? চাং বাৰু, বতৰটো খালি ডাৱৰীয়া আকৌ, চাই ল'ব লাগিব। অঁ এইফালে ঠিক হ'ব। এয়াও লৈ থাকিব আছে। এনেই নৰ্মেলকৈ পাত ওলাংতে এবাৰ মানুহবিলাকৰ চবৰে দেৰি সোনকালে ওলাব লাগে আৰু ভাল ভাল দাম পাব লাগে, ৰেট পাব লাগে, চবৰে ভাল হ'ব লাগে। ৰাইজসকল আশীৰ্বাদ কৰিব আৰু ভগৱানৰ আশীৰ্বাদ কৰক আৰু ভালকৈ বছৰটো ঠিকে থাকে চলে, দাম দৰ সকলোৱে ভালকৈ পায়, চব ভালকৈ চলক। চাকৰি বাকৰিনো নাই, পাতকেইডালতে ভৰসা। হৈ গ'ল সেইটোতে। কৃষ্ণ পোক চোক নালাগিবি, ভালকৈ পাত ওলাবি, সকলোৰে ভালকৈ পাত ওলাব লাগে। ইয়াত ভকতো মই চব ময়ে কৰিব লাগিব, মানে এতিয়া আৰু নিজে কৰিব লাগিব, মানে এনেকৈ কৰে আৰু এইটো নিয়ম। প্ৰথম পাত ছিঙা দিনাখন কৰে আমাৰ ইয়াতো, প্ৰথম পাত ছিঙাৰ দিনাখন এনেকৈ কৰে আৰু এনেকৈ কৰি কুকুৰাজনীও হয় এইবুলি হয় লৈছে কিজান। লগত কেমেৰামেন আছে, হাঁহি আছে মিচিক মাছা। মোৰ লগত প্ৰত্যেকটো সময়তে কেমেৰামেন নাথাকে, সেই গতিকে ভিডিঅ' চিডিঅ'ত অকণমান দিগদাৰ হয়। বাকী এনেকৈ আৰু দুখে সুখে জীৱনটো চলি আছে। আশা কৰোঁ সকলোৰে ভালে হওক, ভালে কুশলে থাকক। আজি এইবিলাক এনেকৈ অলপ দীঘল হৈ গ'ল, মাজতে সুধিছিলোঁ গাড়ী চলা নাছিলে, আজি নামটো লগাই দিওঁ বুলি ভাবিছোঁ। সেইখিনি এনেকৈ ছিঙিব লাগিব অলপ, বাকী সেইবিলাক ওলোৱা নাই, কিছুদিন লাগিব বা সময় লাগিব আৰু অলপ।
ইয়াতে এবাৰ হাত লগাব লাগিব কিবা কিবি লগাই থাকিব এনেকৈ জংঘলবোৰ চফা কৰি ল'ব লাগিব হেল্ল' গাইজ আমি এতিয়া বাৰীৰ পৰা আহিছোঁ নতুন পাত আজি চিঙা হ'ল আৰু যাই এতিয়া কীৰ্তনঘৰত সোমাব লৈছে আৰু চাকিকাল জ্বলাব লৈছে ৱাল ফুটাই লগাই থৈ দিছোঁ A few moments later. আজি প্ৰথম ছিঙিছোঁ আৰু কটাৰীয়ে ছিঙিব লগা হৈছে অলপ দিন আগতে সৰু সৰু হৈ আছিলে সকলো গাড়ী অহা নাছিলে সেইকেইদিন এতিয়া এনেকৈ ছিঙিব লগা হৈছে আৰু কটাৰী উপায় নাই অলপ দীঘল হৈ গ'ল বৰষুণটো দি দিলে এইকেইদিন বাঢ়ি গ'ল পৰা এইখিনি আৰু একবাৰ এনেকৈ ছিঙিম আৰু তাৰপিছত ইয়াতে কাটি দিয়া হ'ব এইখিনি এল পি কাটা আছে গছখিনি গোটেইখিনি ছিঙিলোঁ এইটো পাৰাত ইমানখিনি আৰু সেইটো পাৰাত ইমানখিনি নাজানো কিমান হয় আজি প্ৰথম ছিঙিছোঁ তো আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰি দিছোঁ